हाई फ्रेंड्स मोर चैनल रिमली फ्लॉगলৈ আপোনালোকক স্বাগতম জনালো। আজি আপোনালোকৰ বাবে এটা নতুন আচাৰৰ ৰেচিপি লৈ আহিছো। নেমু টেঙা আচাৰ। নেমু টেঙা আচাৰ কেনেদৰে বনাব পাৰি তাকে আপোনালোকক দেখুৱাব লৈছো। এয়া আৰম্ভ কৰিছো, আপোনালোকে চাই থাকিব। এয়া মই নেমু টেঙা 4টা লৈছো। এইখিনি আদা লৈছো আৰু একেটা জলকীয়া লৈছো। ঠিক আছে, এতিয়া নেমু টেঙা বাকলিখিনি মই অকমান এৰুৱাই লম, কাৰণ কিছুমান নেমু টেঙা তিতা থাকে, হেতু কাৰণে বাকলিটো এৰুৱাই ললে তিতাটো নাথাকে। ঠিক আছে, এতিয়া কেনেদৰে বনাম মই আপোনালোকক দেখুৱাইছো। আপোনালোক ভিডিওটো শেষলৈকে চাই থাকিব। এনেদৰে বাকলিটো এৰুৱাই ললে তিতাটো নাথাকে। এতিয়া এনেদৰে কাটি ল'ব। এইটো সাইজত কাটি ল'ব। খিনি হৈ গ'ল। এতিয়া এবাৰ আদাখিনি কাটি লৈছো। আদাখিনি এইটো সাইজত কাটি ল'ব, দীঘল দীঘলকে। জলকীয়াটো এইটো সাইজত কাটি ল'ব। জলকীয়া কেইটা দিয়াৰ সময়ত এটা কথা মন কৰিব, জলকীয়াটো অকমান ৰ'দত শুকাই ল'ব যাতে পানী নাথাকে, নহলে আচাৰখিনি ভেকুৰা চান্স থাকে। হেতু কাৰণে অকমান জলকীয়াখিনি শুকাই ল'ব। এতিয়া এইখিনি একেলগে দি দিছো গোটেইখিনি। এতিয়া নিমখ দি দিছো 2 চামুচ। আপোনাৰ সোৱাদ অনুযায়ী দিব পাৰে কিমানখিনি লাগে। নেমুৰ হিচাপে মই নেমু 3টা লৈছিলো। এতিয়া মই এইখিনি গোটেইখিনি মিক্স কৰি দি দিছো। মিক্স কৰি এইখিনি 10 মিনিট সময় ঢাকনি লগাই ৰাখিব লাগিব। দহ মিনিট সময় ঢাকনি লগাই ৰাখিব লাগিব। ইয়াৰ কাৰণে লাগিব মছলা। এইখিনি ধনিয়া 2 চামুচ, তাৰপিছত জালুক আৰু জিৰা একেলগে আছে, এয়া 2 চামুচ। আৰু 1 চামুচ মিঠি দি দিছো। আৰু একেলগে এইখিনি মই এতিয়া একেলগে ভাজিম। এইখিনি ৰঙচুৱা হ'বলৈ দিব, তেতিয়াহে গোন্ধটো ভাল ওলাব। ঠিক আছে, এইখিনি হৈ গৈছে। এতিয়া
এয়া তেল দি দিছোঁ আধা কাপ ভালদৰে গৰম হ'বলৈ দিব এয়া 10 মিনিট হৈ গ'ল ঢাকনি খুলিলোঁ এতিয়া ভাজি ৰখা মছলাখিনি মই গুড়ি কৰি লৈছোঁ বেছিকৈ গুড়ি হ'বলৈ দিয়া নাই অলপমান মিহি কৰি লৈছোঁ মাত্ৰ আৰু 2 চামুচ জলকীয়া গুড়ি দি দিছোঁ জলকীয়া আগতেও দিছোঁ কিন্তু এটো কালাৰৰ কাৰণে দি দিছোঁ আৰু তেলখিনি যি গৰম কৰি ৰাখিছিলোঁ তেলখিনি এতিয়া ঠাণ্ডা হ'ল তেলখিনি ঠাণ্ডা হোৱাৰ পিছত ঢালি দিম এতিয়া গোটেইখিনি মিক্স কৰি খানি লম এতিয়া ইয়াৰ লগতে ভিনেগাৰ 2 চামুচ দি দিম এইটো ভিনেগাৰ মই এইটো ভিনেগাৰ লৈছোঁ আপুনিও এইটো ল'ব পাৰে কাৰণ এইটোৰ পৰা অলপমান দি দিলে ভেকুৰা চান্সটো নাথাকে সেইটো কাৰণে আপুনিও এইটো দি দিব পাৰে ইয়া ভিনেগাৰখিনি দি দিছোঁ এতিয়া গোটেইখিনি মিক্স কৰি আকৌ এবাৰ লৰাই দিম খুব ধুনীয়া হৈছে আপুনি আজিয়ে বনাব কাৰণ সকলোৰে ঘৰত নেমু টেঙা আছে আৰু আপুনি ধুনীয়াকৈ বনাব খাই চাওক এই আচাৰ হৈ গ'ল এতিয়া তো গ্লাছৰ ভয়ামত ভৰাইছোঁ আপুনি এনেদৰে গ্লাছৰ ভয়ামত ভৰাব আৰু ডেইলি মানে কি আৰু এসপ্তাহমান ৰেগুলাৰ ৰ'দত দিব কাৰণ ৰ'দত দিলে আচাৰৰ গোন্ধটো খুব ধুনীয়া হয় এতিয়া বহুত ধুনীয়া হৈছে আপুনি বনালে নিজে গমেই পাব খুব ধুনীয়া হৈছে এই আচাৰ হৈ গ'ল খুব ধুনীয়া হৈছে আপুনিও বনাব বনাই পেলাই খাই চাওক আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো নতুনকৈ চাইছে যদি আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈ বাই